হেল্ল' বন্ধুসকল, এইকেইটা দিন ধাৰাসাৰ বৰষুণ আহি আছে, শিল বৰষুণ ধুমুহা গতা আহি আছে। কেইমাহমান বৰষুণ নাছিলে, তাৰপিছত 3-4 মাহমান বৰষুণ নাছিল, তাৰপিছত 2 দিন বৰষুণ আহিল একেৰাহে। শিল বৰষুণ আহিল, যাৰ ৰাতিও শিল বৰষুণ আহিছে পুৰা। আজি আৰু চাওকচোন আপোনালোকে কি ওলাইছে এইমাখান, এইবিলাক চাওকচোন, চাওক মানে পাকঘৰটোত অৱস্থা নাই। চাওকচোন আপোনালোকে, চাওক, চালেহে গম পাব, এনেতো গম নাপাব। চাওকচোন কেনেকুৱা পাক দিছে, এইবিলাক চাওক। কিমান মানে হাজাৰ হাজাৰ লাখ লাখ পকা ওলাইছে। আৰু তো এইবিলাক চাওকচোন, চব ফুটা ফুটা কৰিছে, গাৰা 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 গাৰা, চাব নোৱাৰি একদম। আৰু এইটো ৰুমত ওলাইছে, দেখাইছোঁ মই, এইবিলাক চাওক। এইটো ৰুমত আৰু এইটো ৰুমত কম বাৰু, কিন্তু পাকঘৰতে বেছি ওলাইছে। কি কৰিলে ভাল হ'ব আপোনালোকে ধাম ধুম কমেণ্ট কৰকচোন মোক। কি কৰিলে ভাল হ'ব সোনকালে, কি কৰিম দেচোন দে ভগৱান, এ হৰি। মানে ভাবিব নোৱাৰাকৈ ওলাইছে দে ভগৱান। আপোনালোকৰ ফালে এনেকুৱা হৈছে নে ক'বচোন কমেণ্ট কৰি। চাওকচোন, চাওক ভগৱান। ঐ আমাৰ দুখীয়াৰ দুখ সহা নাযায়, খাই খাই ফফলা কৰি দিছে তলখণ্ড। নাই পাকি ঘৰ, নাই হেৰি।